শংকৰ গুৰু হৰি ৰাম 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 ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড় 91 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘ ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড় আমি জিলা ডিব্ৰুগড়ে সেৱাৰে আদৰি নমস্কাৰ বন্ধুসকল নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই আছোঁ বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন নাহৰকটীয়া ৰাঙলী পথাৰত আৰু অধিৱেশনৰ আজি পতাকা উত্তোলন কাৰ্যসূচী আছে তাৰপিছত সাংস্কৃতিক শোভাযাত্ৰা গতিকে আমি গৈ আছোঁ এই পতাকা উত্তোলন কাৰ্যসূচী 8 বজাৰ পৰা অনুষ্ঠিত হ'ব গতিকে পতাকা উত্তোলন কাৰ্যসূচীৰ কিছু দৃশ্যাংশ লগতে ভাগৱত শোভাযাত্ৰাৰ দৃশ্যাংশও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বৰ্তমান লোকে লোকাৰণ্য হৈ পৰিছে এয়া কৃষ্ণ শংকৰ গুৰু হৰি আপোনাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ যি শিবিৰৰ পৰা এনেকৈ সেৱক সেৱিকাসকলক অৰ্থাৎ স্বেচ্ছাসেৱকসকলক এনেকৈ মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি তেখেতলোকক যাতে কোনো অসুবিধা নহয় তাৰ বাবে তেওঁলোকক এই ধৰণে মানৱ শৃংখল কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ দিয়া হয় আৰু বিশেষকৈ সেৱা বাহিনীয়ে হৈছে এই অনুষ্ঠানটোৰ মূল চালিকা শক্তি সেৱা বাহিনীৰ দ্বাৰাই ইয়াৰ সকলো কাম সমাপন কৰা হয় আপোনাৰ যিকোনো কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচী তোৰণ বিভিন্ন ক্ষেত্ৰত তেখেতলোকক ভকতক আদৰিবৰ কাৰণে এই সেৱা বাহিনীয়ে হৈছে মূল চালিকা শক্তি গতিকে সেৱা বাহিনীৰ এই দেখিছে দীঘলীয়া শাৰী হাজাৰ আৰু ইতিমধ্যে কৰি তোলা হৈছে ভকত বৈষ্ণৱ আই মাতৃসত বিভিন্ন ঠাইৰ পৰা ইয়াত উপস্থিত হৈছে মই আপোনালোকক দেখুৱাই গৈছোঁ ইতিমধ্যে আমি আহি উপস্থিত হৈছোঁ ইয়াতেই পতাকা উত্তোলন কৰিব 91 সংখ্যক পতাকা উত্তোলন আজি উত্তোলন কৰিব আৰু আজি সন্ধিয়াই অৱনমন কৰিব ইয়াৰ পৰা পতাকা গ্ৰহণ কৰিব আৰু এই পতাকা জোনাই জিলা শাখাই থ'ব আৰু অহা বছৰ এইখন পতাকাই 92 সংখ্যক বাৰ্ষিক অধিৱেশন জোনাই জিলা শাখাত অনুষ্ঠিত হ'ব আহক এতিয়া মই আপোনালোকক পোনে পোনে পতাকা উত্তোলন কাৰ্যসূচী দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ ভিডিঅ'টি ৰেকৰ্ডিং কৰা হৈছিল কিন্তু বিশেষ কাৰণত পলম হ'ল দিয়াৰ বাবে তাৰ বাবে কোনেও যাতে বেয়া নাপায় সকলোৱে আদৰি লয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ ভেটি শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ও হৰি খেলা ও হৰি নাম হৰি ভক্ত শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
লৈছো আৰু স্থলীৰ উপস্থিত থকা নাহৰকটীয়া চাচনি ডিব্ৰুগড় আৰু সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ 54খন ৰাজ্য 54খন জিলা শাখা আৰু এই 54খন জিলা শাখাৰ পতাকা চাৰিওফালে আপোনালোকে দেখিছে যে 54খন জিলা শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পূৰ্বাঞ্চল ৰাজ্য ভাৰতৰ অন্যান্য ৰাজ্যত থকা সকলো ৰাজ্যক লৈ 54খন জিলাৰ পতাকা এই বৰ্ণিল পতাকা ইয়াত ইতিমধ্যে আপোনালোকে দেখা পাইছে হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম রাম হরি রাম রাম কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱৰ যি শুদ্ধ সংস্কৃতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি অৱদান এই গোটেইখিনিকে শুদ্ধ ৰূপত জীয়াই ৰাখিবৰ কাৰণে ৰাতিয়ে দিনে অহৰহ প্ৰচাৰ চলাই আছে অনৈক্য গতিৰে চলি আছে চৰাইবতী 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 গতিয়ে লোকসকল 91 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশনৰ পতাকা উত্তোলন কাৰ্যসূচীৰ এটি ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়ালোঁ যদি ভিডিঅ'টি আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ উৎসাহেই আমাৰ সম্বল আপোনালোকৰ উৎসাহ পালে পুনৰ নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকে সকলোৱে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰিব বুলি আশা কৰোঁ